10 অক্টোবৰ আৰু আজি হ'ল মোৰ বাৰ্থডে। একচুৱেলি মই বাৰ্থডে কৰাৰ একদম প্লেনত নাছিলোঁ। মানে কি হৈছে, কালি ৰাতি প্ৰায় 9টা 9:30 বজাত মই মানে ঘৰ আহি পাইছোঁ। গুৱাহাটীত আছিলোঁ, গম পায় আপোনালোকে। মই 9:30 মানত ঘৰ আহি পালোঁ কিবা এটা কামত। আৰু আজি মানে গোটেই দিনটো মই পাঠশালাতে আছিলোঁ। পাঠশালাত কিবা কিবি কামত গৈছিলোঁ তাৰমানে। তাৰপিছত মোক ৰাতিপুৱাই কৈছে আৰু যে বাৰ্থডেৰ কাৰণে কিবা এৰেঞ্জ কৰোঁ, কিবা কৰা। কিন্তু মই সেইটো অপ'জ কৰি আছিলোঁ। মই একচুৱেলি বাৰ্থডে কৰাৰ কাৰণে মানে একদম ৰাজি নাছিলোঁ। মানে কিবা এটা ফাংচন এটা কৰিব লাগিলে নিজা জোচটো মানে জোচ লাগে এটা, কিন্তু এই জোচটো নাই বৰ্তমান। মানে ঘৰত অলপ সমস্যা চলি আছে, প্লাছ দেউতাৰ অসুখ, মানে এইবিলাকৰ কাৰণে মোৰ বাৰ্থডে পাতা একদম মানে ইচ্ছা নাছিল। আৰু সিহঁতে কৈ আছে কিবা হেৰি কৰ মানে বজাৰ কৰিব। মই বোলো নাই নহ'ব, এইবাৰ নহ'ব। মই সেইকাৰণে একো আপলোডো কৰা নাই বা ৰাতিপুৱাৰ পৰা একো ব্লগো বনোৱা নাছিলোঁ। কিন্তু মানে পাঠশালাত যাওঁতে ইহঁতে গোটেইখিনি মেনেজ কৰিছে। কি কৰিছে কি কৰা নাই মই একো গম পোৱা নাই। আহি কেনে মানে মোৰ অলপমান পাঠশালাৰ পৰা আহি দিনটো তাতে পাঠশালাত গ'ল। তো আহি কেনে মোৰ অলপমান মানে মূৰটো বিষাইছিল। আহি কেনে শুই আছোঁ। তাৰপিছত মানে কি মোৰ ৰিলেটিভ আহিছে আৰু মানে পেহী আহিছে, খুৰীমা আহিছে। মই ভাবা নাই প্ৰথমে একো, মানে জাষ্ট কেতিয়াবা সিহঁতে এনেকৈ লগ হৈ আহেও আমাৰ ঘৰত। তো আহি কেনে জাষ্ট কথা পাতি আছোঁ, মই এটা কথা পাতি আছোঁ। তাৰপাছতহে গম পালোঁ যে মানে কি ছাৰপ্ৰাইজ আছে। যেতিয়া গোটেইবিলাক আহিছে তেতিয়া গম পাইছোঁ যে মানে কিবা আচ্ছা হেৰি কৰিছে। মানে মই পাঠশালাত যাওঁতে সিহঁতে গোটেইখিনি এৰেঞ্জ কৰিছে। আৰু এতিয়া ছাৰপ্ৰাইজ আছে মোক ড্ৰয়িং ৰুমত মানে মই বৰ্তমান ডাইনিং হলত আছোঁ আৰু সিহঁত গৈছে বৰ্তমান ড্ৰয়িং হলত। আৰু ড্ৰয়িং হলত মানে মোক অকণমান দেৰিকৈ যাব দিছে। বাইদেউ কৈছে যে কিবা এটা তোৰ কাৰণে ছাৰপ্ৰাইজ আছে, তো তই অকণমান দেৰিকৈ আহ। তো সেইকাৰণে মই এতিয়া আছোঁ আৰু সিহঁতে এতিয়া জাষ্ট মাতিছে মোক। তো এতিয়ালৈকে মই নিজেও গম পোৱা নাই ড্ৰয়িং হলত কি ছাৰপ্ৰাইজ আছে। তো ব'লক ছাৰপ্ৰাইজটো চাওঁ। ছাৰপ্ৰাইজ, আৰু মই সঁচাকৈ গম পোৱা নাছিলোঁ ইমান ছাৰপ্ৰাইজ কৰা বুলি, আৰু সঁচাকৈ বহুত ভাল লাগিছে। তো এতিয়া কেক কাটি কেনে ব্লগটো কণ্টিনিউ কৰিম। আৰু সঁচাকৈ মই আজি বহুত হেপ্পী এনেকুৱা এটা ছাৰপ্ৰাইজ পাই কেনে। তো এতিয়া কেক কাটি আছোঁ। তো মোৰ লগত আহক, আপোনালোকে কেক কাটক। পশ্চিমা উত্তর দক্ষিণা করে কাটা জিজ্ঞাসা দেখো মনে হ্যাপি বার্থডে টু ইউ, হ্যাপি বার্থডে টু ইউ। দেউতাৰ অসুখৰ কাৰণে দেউতাই মানে শুয়ে আছিল, হেৰি কৰা নাই বেছি। তথাপি চফাত বহি দিছে, চফাত বহি লৈছে ভিডিঅ' দেখাৰ কাৰণে বৰ্তমান। বাইদেউক দি আছোঁ, তাইৰে কেক হয়। আৰু তাই মানে এনেই ডেলিভাৰী লয়, মানে কি সেই কৰে অৰ্ডাৰ লয়। আৰু তেনেকৈ চলি মই একচুৱেলি গম নাপাওঁ। আৰু এই কেকটো তাই বনাইছে, তো বহুত টেষ্টি হৈছে সঁচাকৈ। কেকটো সঁচাকৈ বহুত বেছি টেষ্টি হৈছে। আৰু এতিয়া তাইকে খুৱাই আছোঁ। এটা মানুহক আমি দিব নোৱাৰিলোঁ, সেইটো হ'ল মোৰ দাদা বৰ্তমান গুৱাহাটী হেৰি কৰে। তো এতিয়া আৰু ঘৰৰ আমাৰ আৰু এটা সদস্য আছে যাক আজিলৈকে আপোনালোকে লগ পোৱা নাছিল, আৰু মোৰ বাৰ্থডেৰ দিনাখন আপোনালোকক মই লগ কৰি আছোঁ। আৰু সেইটো হ'ল আমাৰ জেক মোৰ নেফিউ। এইটো মোৰ নেফিউ, ইখন ডাঙৰ। ডাঙৰকে মুখখন মেলি দিছে দে। ইখন ডাঙৰকে মেলিছে। ডাঙৰ কাৰণে ডাঙৰকে মুখখন মেলিছে। ইফালে চলি আছে মোৰ ফেভৰেট টিমৰ মেচ, CSK ফেন কোন আছে কমেণ্ট কৰি জনাব। CSK ফেন কোনি হয় এবাৰ কমেণ্ট কৰি জনাব। বিকাশৰ অৱস্থা এতিয়া সোনকালে খানাটো খাব লাগে।
পলাও চলাও পুৰা মাৰিব লাগে পোলাও পোলাও খাওঁ খাওঁ এইখিনিয়ে আছিল মোৰ বাৰ্থডেৰ এটা সৰু চাই ভিডিঅ' আপোনালোকক দেখাব চেষ্টা কৰিলোঁ মই কেনেকৈ ছাৰপ্ৰাইজ পালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু তলত থকা নটিফিকেশ্যন বেলটো বজাই দিব যাতে মই ভিডিঅ' কিবা আপলোড কৰিলে আপোনালোকে পাই থাকে তো আনটিল দ্য নেক্সট ভিডিঅ' টাটা বাই বাই আৰু লগতে গমেই পাইছে যে আপোনালোকে এই বাইদেৱে কেক বনায় আৰু তাইৰ এটা কেকৰ কাৰণে তাই বেকাৰী টাইপৰ এটা সেই আছে আপোনাৰ ফেচবুকত পেজ এটা আছে মই ডেছক্ৰিপশ্যনত আপোনাক পেজৰ লিংকটো দি দিম আৰু পেজটো আপোনালোকে চাৰ্চ কৰি ল'ব পাৰে ফেচবুকত সংগীতাছ কেক হাউচ বুলি মানে কি এফৰ্ডেবল প্ৰাইচত বহুত ধুনীয়া ধুনীয়া কেক পায় আৰু আপোনালোকে তাত ডিজাইনছবোৰ তাত কালেকশ্যনছবোৰ চাই ল'ব পাৰে আৰু নিজাববীয়াকৈ যি লাগে গোটেইখিনি অৰ্ডাৰ কৰিব পাৰে সঁচাকৈ ধুনীয়া ধুনীয়া কেক পাব যদি আমাৰ ভৱানীপুৰ বা এইখিনি ওচৰৰ পাজৰৰ যদি এনেকুৱা বাৰ্থডে হওক এনিভাৰ্চাৰী হওক কিবা চেলিব্ৰেশ্যনৰ কাৰণে যদি কেক লগা থাকে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে তাইক আৰু তলত ডেছক্ৰিপশ্যনত মই পেজটোৰ লিংকৰ লগত তাইৰ যি কণ্টেক্ট নাম্বাৰ আছে মই কণ্টেক্ট নাম্বাৰ দি দিম আপোনালোকে তাৰ পৰা অৰ্ডাৰ কৰিব পাৰে